মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আপোনালোকে খবৰ লাভ কৰিছে টেষ্ট পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি এই বৰ্ষৰ ফলাফল ঘোষণাৰ চিন্তা কৰা হৈছে। ইয়ে বহু ছাত্ৰ ছাত্ৰী বিভ্ৰান্তিত পৰিছে। কি হ'ব কি নহ'ব আমালৈ বহুতে কমেণ্ট কৰি আছে। প্ৰকৃততে টেষ্ট পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি ফলাফল দিয়াটো উচিত হ'বনে? ইয়াৰ শেহতীয়া বহুকেইটা গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব সবিশেষ লাভ কৰিবৰ বাবে। যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে এটি অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে বিকল্প পদ্ধতিৰে ফলাফল ঘোষণা কৰিব পৰা যাব বুলি ঘোষণা কৰিছিলে আৰু শেহতীয়াভাৱে খবৰ প্ৰকাশ হৈছে যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে টেষ্ট পৰীক্ষাত পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰিও ফলাফল ঘোষণা কৰিব পাৰিব যদিহে পৰীক্ষা বাতিল কৰা হয়। কিন্তু ইয়ে ছাত্ৰ ছাত্ৰীৰ মনত বহুতো প্ৰশ্ন উত্থাপন হৈছে, কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে টেষ্ট পৰীক্ষা এইবাৰ দিয়া নাছিলে। গতিকে এইসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল কিদৰে নিৰূপণ হ'ব? তদুপৰি বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমালৈ কমেণ্ট কৰিছে তেওঁলোকৰ টেষ্ট পৰীক্ষাৰ ফলাফল ইমান ভাল হোৱা নাছিলে, গতিকে টেষ্টৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পেলাই যদি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে এইসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব নোৱাৰিব। গতিকে দেখা যায় যে সমগ্ৰ প্ৰক্ৰিয়াটোত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব। টেষ্টৰ নম্বৰৰ ওপৰত ভিত্তি কৰি যদি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে বহুখিনি খেলি মেলিৰ সৃষ্টি হ'ব। গতিকে যিসকলে বিশেষকৈ পৰীক্ষা দিব পৰা নাছিলে এইসকল ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰি যদি এটা ভাল সিদ্ধান্ত ল'ব পাৰে, বিকল্প অন্য কিছু পদ্ধতিৰ জৰিয়তেও যদি ফলাফল ঘোষণা কৰিব পাৰে, কাৰণ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা পৰিৱেশ একেবাৰে নাই আৰু সকলোৱে আমি পৰীক্ষা বাতিল হোৱাটোৱে বিচাৰিছোঁ। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে টেষ্ট পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়ে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়। আৰু আমি আশা কৰিছোঁ ৰাজ্যৰ শিক্ষা বিভাগে নিশ্চয় এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অপেক্ষা কৰক।